গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এয়া আমি ওলাইছোঁ এতিয়া মেডিকেললৈ। গৈছে মেডিকেললৈ। এয়া মানুহজনে চকুৱে এয়া মানে চকু প্ৰব্লেম হৈছে, দেখি নাপায়, ধৰি ধৰি নিবলগীয়া হৈছে এনেকৈ। নাজানো, আজি টেষ্ট কৰিবলৈ দিছে। টেষ্টখিনি কৰি মেলি চাওঁ আৰু চাই পেলাই কি কয় এতিয়া ডক্টৰে আপোনালোকক জনাই আছোঁ। সকলোখিনি চাই থাকিব ভিডিঅ'টো। কি এইটো অ'লা উবেৰ বুক কৰিবলৈও মানে হেৰি ইয়াৰ পৰা তালৈকে আপোনাৰ 500 টকা লাগে, অহা যোৱা 1000 টকা মানে। সেইটো কাৰণে ইয়াৰ খোজকাঢ়ি এনেকৈ কষ্ট কৰি লৈ আহিছোঁ। চাই থাকিব ভিডিঅ'টো আপোনালোকে। এয়া ৰাস্তাতে গাড়ী এখন পালোঁ, আহি আছিলে মেজিক এখন, সেইফালে বেলতলালৈকে যাব বোলে। এয়া উঠিলোঁ আৰু ইয়াতে এই 5:30 বাজিছে এতিয়া। এই মানুহজনে চকুটো মেলিবই নোৱাৰে, এনেকৈ লৈ লৈছোঁ। এও বহুত কষ্ট পাই আছে, ইমান বেয়া লগা হৈছে নহয়। ৰিপৰ্টতো এতিয়া কি আহে কি কথা নাজানো, ভয় লাগিছে। এই গৈ আছোঁ এতিয়া মেডিকেল। ৰিক্সাত এইখিনিতে নামিলোঁ, বেলতলা নামি এতিয়া আকৌ ৰিক্সা ধৰি গৈ আছোঁ। বিষাইছে নি? বিষাইছে? খুলিবই পৰা নাই চকু। এই চকুকেইটা অকণমান নেদেখা নিচিনা হৈছে, হেৰি বিষায়ো মানে। আৰু এইটো চুগাৰ আছে যে, চুগাৰৰ কাৰণে মানে এনেকুৱা হৈছে। মেডিকেল আহি পালোহি। এতিয়া ব্লাড দিবৰ কাৰণে কিমান লাইন লাগিব নাজানো আৰু। সেয়া ইমান ৰ'দ দিছে চাওকচোন, লাইন চাওক মানুহৰ ব্লাড দিবৰ কাৰণে। কাগজ মানে জমা লৈছে আৰু আমি সোনকালে পালোহি বুলি 3 নম্বৰত পাইছোঁ আৰু এতিয়ালৈকে অহা নাই মানুহ। আমি এয়া বহি আছোঁ ইয়াতে। এয়া 4:30 বাজিলে, আমি এয়া ওলাই আহিলোঁ। আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু সময়ে নাপালোঁ। অ'ত লাইন লাগি থকা, ত'ত লাইন লাগি থকা, ব্লাড দিয়া আৰু এইবিলাক ECG কিবা কিবি বহুত টেষ্ট কৰিছে, কিন্তু ৰিপৰ্ট দিয়া নাই। তাৰপৰা আহি পেলাই এয়া বোলো দিনটো একো খোৱা নাই, এওঁক চাহ অকণ খাবলৈ দিওঁ আৰু মই বোলো কুঁহিয়াৰ ৰস এগিলাচ খাওঁ। এয়া তেওঁক বহুৱাই দিছোঁ। ইয়াতে এই চকুটো মোহাৰি আছে চাওকচোন, বিষতে মানে একো দৰৱ দিয়া নাই নহয় এতিয়ালৈকে। আনিহে আছোঁ মেডিকেললৈ, দৰৱ দিয়াই নাই। কেনেকৈ যে কি কৰোঁ মই একো ক'ব পৰা নাই মানে। ইফালে পইচা পাতিও নাই, অহা যোৱা কৰিবলৈকে মানে পইচা পাতি নাইকিয়া হৈছে। মেডিকেলত বাৰু খৰচ নাই, কিন্তু অহা যোৱা কৰিবলৈ নাইকিয়া হৈছে। এয়া এইখিনিতে খাই বৈ এতিয়া গাড়ীত উঠিলোঁ আৰু এতিয়া গৈ থাকোঁ। মানে এনেকৈ কষ্টও পাইছে তেওঁ, অকণমান কষ্ট মানে। মেজিকত গৰমো বহুত বেছি, কি কৰিম আৰু উপায় নাই। মেডিকেলৰ পৰা আহি ঘৰ পায়ো গা ধুলোঁ। গা ধুই পেলাই জালুকবাৰীৰ পৰাও আহিলোঁগৈ। জালুকবাৰীৰ পৰা এওঁ ইনচুলিনটো আনিলোঁগৈ। এতিয়া মানে কাইলৈ আকৌ ৰাতিপুৱা 5টা বজাতে আকৌ যাব লাগিব মেডিকেল। ৰিপৰ্টখিনি কাইলৈ দিব। ৰিপৰ্টখিনিত কি আহে কি নাহে চিন্তা লাগি আছে। কাইলৈ দেখুওৱা পাছতহে দৰৱ দিব আৰু ডক্টৰে। তাৰপিছতহে কি হয় চাই লওঁ আৰু আকৌ বাৰু কেইদিন যাব লাগে, কি কৰে। আৰু এনেকৈ মানে চাই থাকিবও নোৱাৰা হৈছোঁ। কি কৰোঁ কি নকৰোঁ মানে একো উপায় নাইকিয়া হৈছে। আজিলৈ বাই বাই, গুড নাইট।